দেৱৰ পুণ্যতীৰ্থ বৰবেদী 256 সংখ্যক নলগোৱা উৎসৱৰ উদযাপন সমিতি আমাৰ গঠন কৰিলোঁ আৰু প্ৰায় 100জন সদস্যৰে এখন উদযাপন সমিতি গঠন হৈছে। তাৰে প্ৰায় 60জন আমাৰ কৰ্ণধাৰ সমিতি বিষয়ববীয়া আৰু বাকী প্ৰায় 15খন আমি উপসমিতি গঠন কৰিছোঁ। আমাৰ কামবিলাক নিয়াৰিকৈ সুচাৰুৰূপে পৰিচালনা কৰি যাব পাৰোঁ আৰু যাতে আমাৰ অনুষ্ঠান বা সাফল্যমণ্ডিত কৰি সৰ্বাংগ সুন্দৰ কৰি আমি যাতে পাতিব পাৰোঁ, তাৰ বাবে আমি প্ৰায় 15খন উপসমিতিৰে সমিতি আমি গঠন কৰিছোঁ। এতিয়া আমাৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাই নিস্বাৰ্থভাৱে সেৱাৰ মনোভাৱেৰে আমাৰ বিভিন্ন কামবিলাক তেওঁলোকে আগবঢ়াই লৈ গৈ আছে আৰু উপসমিতিবিলাকৰ ভিতৰত আমাৰ বিত্ত উপসমিতি, প্ৰচাৰ বিভাগৰ প্ৰচাৰ উপসমিতি, স্মৃতি গ্ৰন্থ উপসমিতি, সাংস্কৃতিক বিভাগৰ উপসমিতি, স্বেচ্ছাসেৱক উপসমিতি, খাদ্য আৰু যোগান উপসমিতি, চিকিৎসা উপসমিতি, পৰিবহণ ব্যৱস্থা উপসমিতি, অৰিহণা সংগ্ৰহ উপসমিতি, অতিথি আপ্যায়ন উপসমিতি, ভাগৱত পাঠ ব্যৱস্থাপনা, বজাৰ সামগ্ৰী ক্ৰয় আৰু ব্যৱস্থাপনা উপসমিতি, শৰাই সংগ্ৰহ আৰু প্ৰসাদ বিতৰণ উপসমিতি, বৰবেদী চৌহদ আৰু নামঘৰ আভ্যন্তৰীণ চাফাই উপসমিতি, বিদ্যুৎ আৰু পানী যোগান উপসমিতি, সত্ৰাধিকাৰসকলক আদৰণি অভ্যৰ্থনা উপসমিতি, ধৰ্মধ্বজা উত্তোলন আৰু স্মৃতিতৰ্পণ উপসমিতি, মঞ্চ মণ্ডপ উত্তোলন উপসমিতি, স্মৃতিগ্ৰন্থ ভিত্তি অনুসন্ধান উপসমিতি, বিশিষ্ট অতিথিক আদৰণি অভ্যৰ্থনা উপসমিতি, গায়ন বায়ন ব্যৱস্থাপনা উপসমিতি, এই 15খন উপসমিতি আমাৰ গঠন কৰিছোঁ আৰু আমাৰ কামবিলাক যাতে সুন্দৰভাৱে নিয়াৰিকৈ আমি পৰিচালনা কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ সকলো উপসমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাই তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সুভাৱে পৰিচালনা কৰি সম্পাদন কৰি গৈছে। আমাৰ এতিয়া এই আয়োজন তুৰংগত উঠিছে, আৰু মাজত মাত্ৰ আৰু 10টা দিন আছে। এই 10টা দিনৰ পাছতেই আমাৰ 25 তাৰিখ আৰু 26 তাৰিখে আমাৰ এই কাৰ্যসূচী ভাৱ আৰম্ভ হ'ব। মই আপোনালোকৰ হাতত প্ৰত্যেকৰে হাতত আমাৰ নিমন্ত্ৰণী পত্ৰ আছে। আমি এই পাহতে আপোনালোকক সকলোকে এই নলগোৱা উৎসৱ ভাগিলৈ আমি সাদৰ নিমন্ত্ৰণ জনালোঁ। তাৰ লগতে আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ এই দুদিনীয়া কাৰ্যসূচীসমূহ যিখিনি লোৱা হৈছে, সেই কাৰ্যসূচীসমূহো মই আপোনালোকৰ আগত পাঠ কৰি যাব বিচাৰিছোঁ। 8 আঘোণ 2025 তাৰিখ শনিবাৰৰ দিনা পুৱা 6 বজাত পৰিৱেশ নিকাকৰণ, 9 বজাত ধৰ্মধ্বজা উত্তোলন, 9:30 বজাত বৰবেদী সংৰক্ষণ উন্নয়ন সমিতিৰ পতাকা উত্তোলন আৰু ধৰ্মধ্বজা উত্তোলন কৰিব শ্ৰী শ্ৰী বাসুদেৱানন্দ গোস্বামী সত্ৰাধিকাৰ মায়মৰা পুৰণি মাটি আদাপাম সত্ৰ। বৰবেদী সংৰক্ষণ আৰু উন্নয়ন সমিতিকে পতাকা উত্তোলন কৰি পূৰ্ণকান্ত বৰা সভাপতি উদযাপন সমিতি। স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে 9:45। এই অনুষ্ঠানটিত শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰুজনা আৰু 8,90,000 ভক্তৰ আমাৰ স্মৃতি ৰমন্থন কৰা হ'ব। এই স্মৃতি তৰ্পণ অনুষ্ঠানৰ মুখ্য তৰ্পক শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামী সত্ৰাধিকাৰ খুটিয়াপতা সত্ৰ মেলেঙিয়াল। তৰ্পক মণ্ডলী শ্ৰী শ্ৰী ভৱানন্দ গোস্বামী পুৰণি মাটি আটাপাম পুৰণি মাটি মায়ামৰা সত্ৰ, শ্ৰী শ্ৰী সচিদানন্দ গোস্বামী মায়ামৰা চাবুৱা মদাসা সত্ৰ, শ্ৰী শ্ৰী অৰুণচৰণানন্দ গোস্বামী মায়ামৰা পুৰণি মাটি সত্ৰ, শ্ৰী শ্ৰী ৰমানন্দ গোস্বামী মায়ামৰা পুৰণি মাটি সত্ৰ। আৰু 10 বজাত গছপুলি ৰোপণ। এই গছপুলি ৰোপণ কৰিব আমাৰ যোৰহাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ ভিতৰত ডক্টৰ বিপিন খঙীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ পৰাণ বৰুৱা সভাপতি যোৰহাট এনভাইৰনমেণ্ট ফৰাম, ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ কাৰ্যকৰী সভাপতি যোৰহাট এনভাইৰনমেণ্ট ফৰাম, শ্ৰী গিৰীশ বৰদলৈ সভাপতি মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰ যোৰহাট, ডক্টৰ ৰাতুল চন্দ্ৰ বৰা প্ৰাক্তন অৱসৰপ্ৰাপ্ত ডিন অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ গিৰীন হাজৰিকা অৱসৰপ্ৰাপ্ত গৱেষণা সঞ্চালক অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস অৱসৰপ্ৰাপ্ত অধ্যাপক অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ নিৰ্মল চন্দ্ৰ বৰা অৱসৰপ্ৰাপ্ত সঞ্চালক পৰিকল্পনা বিভাগ অসম চৰকাৰ, ডাক্তৰ বলিন খাৰঘৰীয়া বিশিষ্ট জ্যেষ্ঠ চিকিৎসক
যোৰহাট, শ্ৰীযুত সূৰ্য গগৈ অৱসৰপ্ৰাপ্ত অভিযন্তা অসম কৃষি বিশ্ববিদ্যালয়, শ্ৰীযুত মহেন্দ্ৰ দত্ত বিশিষ্ট লেখক আৰু ক্ৰীড়া সংগঠক, ডক্টৰ মন্টু ভূঞা জ্যেষ্ঠ বিজ্ঞানী, উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। পুৱা 10 বজাত মুকলি সভা হ'ব, তাৰপিছতে এটি বৰগীত পৰিৱেশন হ'ব। 10:40 বজাত সম্বৰ্ধনা অনুষ্ঠান। আমাৰ তাত যিসকল মুখ্য অতিথি, বিশিষ্ট অতিথি, নিমন্ত্ৰিত অতিথি থাকিব তেখেতসকলক আমি সম্বৰ্ধনা জনাম। 10:50 বজাত আদৰণি ভাষণ দিব নলগা উৎসৱ উদযাপন সমিতিৰ সভাপতি। 11 বজাত মঞ্চ আৰু দিহানাম প্ৰতিযোগিতা উদ্বোধন। এই দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী। 11:30 বজাত স্মৃতিগ্ৰন্থ অষ্টভুজ উন্মোচক ডক্টৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ আউনীআটী সত্ৰ মাজুলী। 11 বজাত দিহানাম প্ৰতিযোগিতা আৰম্ভ। 12টা বজাত আহাৰ বিৰতি। 5 বজাত পৰম্পৰাগতভাৱে 256 সংখ্যক বন্তি প্ৰজ্বলন কৰা হ'ব। এই মুখ্য প্ৰজ্বলক আছে মুকুন্দানন্দ গোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামাৰ দিনজয় সত্ৰ। উক্ত মহান অনুষ্ঠান কাৰ্যসূচীত অসম সত্ৰ মহাসভাৰ সকলো বিষয়ববীয়া, শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ অসমৰ সকলো বিষয়ববীয়া, শ্ৰী শ্ৰী মায়ামাৰা সত্ৰৰ সত্ৰাধিকাৰ যুৱাধিকাৰসকলৰ লগতে গাঁওবুঢ়া বৰবুঢ়া সমন্বিতে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দই অংশগ্ৰহণ কৰিব। এটি সুন্দৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হ'ব। উদ্বোধক কৰ্মশ্ৰী শ্ৰীযুত পুলক মহন্ত ACS